গাঁৱলীয়া পৰি পিংকি চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আশা কৰিছো সকলো ভালে আছে বুলি আৰু বৰ্তমান ময়ো ভালে আছো আৰু আজি এয়া দেখিছেনে এয়া হাজি কাছি ওলাইছো হুদি খাবলৈ যাও নন্দা ঘৰত হুদি আছে মাহীৰ ছোৱালী নন্দা আৰু মাহী ছোৱালী ঘৰত আজি হুদি আছে তাতে যাও শিৱসাগৰ যাম আৰু হিমলু তল বুলি কয় তেওঁলোকৰ ঘৰ শিৱসাগৰ হিমলু তল আৰু যিমান পাৰো আপোনালোকক যাওঁতে ভিডিঅ'সমূহ দেখাই যাম তাতো গৈ ভিডিঅ'সমূহ দেখাম তেন্তে চাই থাকিব ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলো আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু প্ৰথমবাৰলৈ যদি কোনোবাই চাইছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'সমূহৰ সকলোবোৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকিব পাৰে তেন্তে বলক এতিয়া যাওঁ হুদি খাবলৈ মোৰ লগত শিৱসাগৰ হিমলু তলত আৰু এতিয়া এয়া মামী মই আৰু আমাৰ বেটা ঘৰৰ পৰা ওলাই এয়া গৈ আছো জিঅ'ত আৰু জিঅ'ত উঠি এতিয়া আমি নাজিৰা যাম নাজিৰাৰ পৰা মেজিকত যাব লাগিব আৰু এতিয়া গৈ আছো আমি আৰু অকণমান সময়ৰ পিছতে পামগে নাজিৰা আৰু এতিয়া এয়া আমি পাই গ'লোহি নাজিৰা আৰু যিহেতু কালি দেওবাৰ আছিলে দেওবাৰে প্ৰায়বোৰ দোকানেই বন্ধ থাকে নাজিৰাত আৰু দোকান বিচাৰি বিচাৰি বহু সময় খোজকাঢ়ি ঘূৰি ফুৰিলোঁ আৰু অৱশেষত গৈ এখন দোকান পালোগে আৰু তাতে আমি গিফ্ট লৈ ল'লোঁ আৰু ৰাতিপুৱা যিহেতু মই ভাত খাই যোৱা নাছিলোঁ সোনকাল হৈছিলে যোৱাটো আৰু ৰাতিপুৱা মই সোনকালে ভাত খাব নোৱাৰোঁ আৰু সেইটো কাৰণে আমি এখন হোটেলত সোমাই পানে চলে ভটৰে আৰু চাহ খাই ল'লোঁ আৰু চাহ খাই বৈ আমি মেজিকত উঠি পালোগে মাহী ছোৱালী ঘৰ আৰু তাতে এয়া পোৱাৰগে পিছত এয়া দিলে চাহ পানী খাবলৈ আৰু চাহ খাই মেলি সকলোৱে আমি কথা বতৰা পাতিলোঁ তাৰপিছত এফালে চলি আছে নাম আৰু আমি ভিতৰতে দিলে বহিবলৈ আৰু ভিতৰতে বহিলোঁ আৰু তাতে চাহ খালোঁ আৰু এয়া হৈছে মাহীৰ বোৱাৰীয়েক আৰু মাহী বোৱাৰীয়েকৰ লগতো আমি কথা বতৰা পাতিলোঁ মেলিলোঁ আৰু তাতে দিলে আকৌ জলপান খাবলৈ এয়া দিছে জলপান আৰু দৈ কিন্তু বৰ ধুনীয়া দৈ আছিলে অকণমানো টেঙা নহয় দৈখিনি খাবলৈ বহুতেই ভাল লাগিলে দৈখিনি খাই আৰু দৈখিনি আনিছিলে কোঁৱৰপুৰৰ পৰা বোলে আৰু তেতিয়া সব দেখিয়ে সকলোখিনি আহিয়ে গ'ল কি কৰিব লাগিব কৈ দিলে সেইটো ৰূপটো তেওঁ প্ৰথম দেখিছে সেইটো চতুৰ্ভুজ মূৰ্তি কহিলা প্ৰভু সমষ্টি যিমান আছিলে সকলো বতাই দিলে যে দেউতা কৰিব হইলা শিশু ৰূপ তৈতে প্ৰভু আৰু এইজনী হৈছে অকণমানীজনী আৰু এই অকণমানীজনীৰে আজি হুদিৰ নিয়ম কৰিছে আৰু এই আঢ়ৈ মাহ হৈছে আৰু হুদি পতা দেৰি হ'ল যিহেতু জন্মতে মাকৰ অকণমান মানে দিগদাৰ হৈছিলে আৰু সেইটো কাৰণে হুদি পতা দেৰি হ'ল আৰু এতিয়া এই আঢ়ৈ মাহ হৈছে আৰু খুবেই মৰম লগা ছোৱালীজনী খুব কামুৰিছে চোলা ৰছীডাল চা এতিয়া আকৌ নহাই হ'ল
আৰু এইফালে আহি গ'ল আমাৰ ৩ নম্বৰ মাহী নাতিনীয়েক আৰু দুইজনীকে চোফাখনতে শুৱাই দিলোঁ আৰু দুইজনী হৈছে ৩ দিনৰ আগ পিচ আৰু হুদি পতা গৰাকী হৈছে ৩ দিনৰ ডাঙৰ আৰু এই ৩ দিনৰ সৰু। আৰু এতিয়া এয়া আমি খাবলৈ বহিলোঁ আৰু খানা এয়া দিছিলে ঔটেঙা দালি আৰু নিৰামিষ চব্জি জলকীয়া চব্জি আৰু এইফালে দিছিলে মাছৰ জোল আৰু খানাৰ প্ৰতিখন চব্জিয়ে বহুতেই টেষ্টি হৈছিলে খাবলৈ, বহুত ধুনীয়া বনাইছিলে। আৰু এইফালে আমি সকলোৱে খাই বৈ ল'লোঁ আৰু খাই বৈ আমি সোনকালে ঘৰলৈ গুচি আহিলোঁ আৰু এইফালে আহি শিমলুৰ তলত ৰৈ আছোঁহি গাড়ীৰ কাৰণে, যিহেতু কালি দেওবাৰ আছিলে আৰু লাইন গাড়ীবোৰ তেনেকৈ পোৱা নাছিলোঁ আৰু বহুত সময় তাতে অপেক্ষা কৰি থাকিলোঁ শিমলুৰ তলতে গাড়ীৰ কাৰণে। আৰু এয়া শিমলু গছজোপা মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, যিহেতু বহুত ডাঙৰ শিমলু গছ হয় এজোপা আৰু অকণমান ভিডিঅ' কৰি ৰাখিলোঁ সেইবাবে। আৰু এইজোপা হৈছে খুবেই ডাঙৰ শিমলু গছ আৰু অকণমান ভিডিঅ' কৰি দেখালোঁ আপোনালোকক। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু প্ৰথমবাৰলৈ কোনোবাই যদি চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'সমূহৰ সকলোবোৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব পাৰে। তেন্তে আজিলৈ আহিছোঁ।